নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আজি তামাম হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় এটা লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, আমি এতিয়া মানে মৰ্ণিং ৱাক কৰি আছোঁ। নেচাৰেল বিউটি ইমান ধুনীয়া আছে না, বিন্দাছ লাগি গৈছে আৰু আমাৰ লগত মানুহবিলাক আছে আৰু মানে জাগাটোৰ নামটো হ'ল হাতীপুখুৰী। আমি চাইডৰ পৰা মানে এইপিনে আহি গ'লোঁ। অলপ নহয় বেছিকৈ মজা লাগি আছে আৰু কি ক'ম আৰু। হেল্ল' বন্ধু বান্ধৱীসকল, এই চাওক আমি চিংমাৰী মানে এবিৰ ৰানিঙৰ কাৰণে ইয়াত প্ৰেক্টিচ কৰিবলৈ আহিছোঁ। ইয়াত আমাৰ নিবাজ্যোতি শৰ্মা আছে, তেওঁ মানে ৰেডি হৈ আছে, জোতা মোজা লগাই আছে, ৰানিঙৰ কাৰণে ৰেডি হৈ আছে। আৰু আমাৰ দিলদাৰ আছে ইয়াত, মানে থিয় হৈ আছে। আৰু এইজন আছে আমাৰ মেজৰ, এইজন ৰোজ আহমেদ আৰু টিটন দা কোচ হয় আমাৰ। চাওক আমাৰ ফিল্ডটো কিমান ডাঙৰ আছে। ইয়াত মানে গৰু ছাগলী মানে এৰি থৈ দিছে মানুহে, তথাপিও মানে এইপিনে ৰাস্তাটো ক্লিয়াৰ আছে। আৰু এইটো চাওক ফৰেষ্ট আছে, ফৰেষ্ট অঁ সেইটো ফৰেষ্ট কেম্প আছে। জেগাটো মানে বহুত ধুনীয়া লাগে চাবলৈ। এইপিনে চাওক সাগৰৰ নিচিনা বিল আছে, বহুত ডাঙৰ। এইটো যিটো চুটিৰ পাৰ গৈ